নমস্কাৰ এই মুহূৰ্তত দিবলৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ এছআই জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি দিব জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰে কি সম্পৰ্ক এছআই আভাজ্যোতি ৰাভাৰ কিয় বাৰে বাৰে CID আৰু CBI জেৰা কৰিছে আভাজ্যোতি ৰাভাক সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব 15 মেৰ নিশা আভাজ্যোতি ৰাভাৰ সৈতে জুনমুন ৰাভাই কি কৰিছিল সকলোবোৰ তথ্য আহি পৰিছে আমাৰ হাতত অসম আৰক্ষীৰ মহিলা উপপৰিদৰ্শক জুনমুন ৰাভাৰ 16 মেৰ পুৱতি নিশা প্ৰায় 2 বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নগাঁও আৰক্ষীৰ পূৰ্বৰ একাংশ আৰক্ষী বিষয়া হৈবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা উপপৰিদৰ্শক আভাজ্যোতি ৰাভাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে আনকি জুনমুনিৰ মাতৃ সুমিত্ৰা ৰাভায়ো আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে বহু অভিযোগ আনিছে 15 মেৰ নিশা জুনমুনি ৰাভা বহু সময়লৈকে আভাজ্যোতি ৰাভাৰ লগত থকাৰো অভিযোগ উত্থাপন হৈছিল ইয়াৰ মাজতেই আভাজ্যোতি ৰাভাৰ আয়তকৈ অধিক ব্যয় সম্পৰ্কক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই অসম আৰক্ষী সঞ্চালক প্ৰধানে এক তদন্তৰো নিৰ্দেশ দিয়ে কিন্তু জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰে আভাজ্যোতি ৰাভাৰ সম্পৰ্ক কি এই সন্দৰ্ভত আৰক্ষীৰে এক ভিতৰুৱা সূত্ৰৰ পৰা আমাৰ হাতত সবিশেষ তথ্য আহি পৰিছে গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব 15 মেৰ নিশা আভাজ্যোতিৰ সৈতে কি কৰিছিল জুনমুনিয়ে এছআই আভাজ্যোতি ৰাভাক জুনমুনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাৰণ বিচাৰি বাৰে বাৰে জেৰা চলাইছে CIDয়ে একেদৰে CBIয়েও শেহতীয়াভাৱে আভাজ্যোতিক 2টা দিন জেৰা কৰিছে ইয়াৰ কাৰণ হৈছে 15 মেৰ নিশা জুনমুনি ৰাভাৰ আভাজ্যোতি ৰাভাৰ সৈতে একেলগে পূৰ্ব আৰক্ষী অধীক্ষক লীনাদলৰ চৰকাৰী বাসভৱনলৈ গৈছিল আৰক্ষীৰ এক সূত্ৰ মতে আভাজ্যোতি ৰাভাই তদন্তকাৰী বিষয়াক জনোৱা অনুসৰি 15 মেৰ সন্ধ্যাৰ পৰা জুনমুনিয়ে আভাজ্যোতি ৰাভাক বহুবাৰ ফোন কৰিছিল সেইদিনা নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত 2টা ফৌজৰ মাজত এক সংঘাতৰ সৃষ্টি হৈছিল এই ঘটনাৰ ফলত যাতে আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি নহয় তাক নিয়ন্ত্ৰণৰ বাবে আভাজ্যোতি ৰাভাই আদালতৰ চৌহদত দায়িত্ব পালন কৰি আছিল নিশা 8 বজাৰ পিছত জুনমুন ৰাভাই আভাজ্যোতিক লগ পোৱাৰ বাবে আদালতৰ চৌহদত উপস্থিত হৈছিল জুনমুনিয়ে আভাজ্যোতিক বিশেষ গুৰুত্বপূৰ্ণ কথাৰ বাবে আলোচনা কৰিব বিচাৰিছিল বুলি জনাইছিল ইয়াৰ পিছতেই 15 মেৰ নিশা প্ৰায় 9 বজাত আভাজ্যোতি আৰু জুনমুনি হৈবৰগাঁও আৰক্ষী চকীলৈ ৰওনা হৈছিল জুনমুনিয়ে আভাজ্যোতিক লখিমপুৰৰ নকল সোণৰ ব্যৱসায়িক ধনৰ বিনিময়ত এৰি দিয়াৰ কথাও জনাইছিল আনকি 15 মেৰ দিনা প্ৰায় 12 বজাত নগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ৰ লীনাদলেই এই বিষয়ে জুনমুনি ৰাভাক প্ৰশ্নও কৰিছিল কিন্তু জুনমুনি ৰাভাই এই অভিযোগ অস্বীকাৰ কৰিছিল বুলিও আভাজ্যোতিক জনাইছিল পিছে জুনমুনিয়ে এই বিষয়ে SPৰ ওচৰত মিছা মতা বুলিও আভাজ্যোতিক জনায় আৰু সেয়া তেওঁৰ ভুল আছিল বুলিও আক্ষেপ কৰে SP লীনাদলেক এই কথা স্বীকাৰ কৰাৰ বাবে জুনমুনিয়ে আভাজ্যোতিক আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাসলৈ যাবৰ বাবে লগ ধৰে আভাজ্যোতি ৰাভা জুনমুনিৰ প্ৰস্তাৱত সন্মত হয় আৰু SP লীনাদলেৰ বাংলোলৈ যায় SP বাংলো পোৱাৰ পিছত আভাজ্যোতি ৰাভাই জুনমুনি ৰাভাই তেওঁক লগ ধৰিবলৈ অহাৰ বিষয়ে জনায় লীনাদলেই জুনমুনিক তেওঁৰ কোঠালৈ মাতি পঠুৱায় আভাৰ মতে জুনমুনিয়ে SP লীনাদলেক লখিমপুৰৰ উৎকোচ লোৱাৰ বিষয়টো স্বীকাৰ কৰে আৰু তেওঁৰ চৰকাৰী আৱাসত 4 লাখ টকা থকাৰ কথা স্বীকাৰ কৰে জুনমুনি ৰাভাৰ এই স্বীকাৰোক্তিৰ পিছতেই SP লীনাদলেই অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুমাৰ কুম্বাং আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক SP বাংলোলৈ মাতি আনে ASP ত্ৰিদীপ কুম্বাংক তাৎক্ষণিকভাৱে জুনমুনি ৰাভাক ৰিজাৰ্ভ ক্লজ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে জুনমুনি ৰাভাৰ ঘৰত তালাচী চলাবলৈ যোৱাৰ বাবে প্ৰস্তুত হ'বলৈ কয় লীনাদলেই জুনমুনিক কোৱাৰ্টাৰলৈ যাবলৈ নিৰ্দেশ দিয়ে SPৰ নিৰ্দেশৰ পিছত জুনমুনি আৰু মনোজ ৰাজবংশী জুনমুনিৰ বাহনত গুচি যায় সেই সময়ত OC মনোজ ৰাজবংশীয়ে জুনমুনি ৰাভাৰ বাহনখন ড্ৰাইভ কৰিছিল আভাজ্যোতি ৰাভা SP বাংলোৰ পৰা
পুনৰ হৈবৰগাঁও আৰক্ষী চকীলৈ উভতি যায়। জানিব পৰা মতে আভাজ্যোতিয়ে হৈবৰগাঁও আৰক্ষী চকীলৈ ঘূৰি যোৱাৰ CCTV ফুটেজ আৰু নিশা থানাত থকাৰ CCTV ফুটেজো প্ৰয়োজনত জমা দিব পাৰিব বুলি তদন্তকাৰী বিষয়াক জেৰাত জনাইছিল। আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে জোনমণি ৰাভাৰ কোৱাৰ্টাৰত OC মনোজ ৰাজবংশীয়ে বাহনসহ জোনমণি ৰাভাক থৈ অহাৰ কেইমুহূৰ্তমানৰ পিছতেই জোনমণিয়ে নিজৰ বাহনখন লৈ তীব্ৰ গতিত ওলাই গৈছিল। ইয়াৰ কিছু সময়ৰ পিছতেই SI জোনমণি ৰাভাই জখলাবান্ধাত এটি পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱাৰ খবৰ আহিছিল নগাঁও আৰক্ষীলৈ। এতিয়া জোনমণি ৰাভাৰ নিশা পলমকৈ কিয় জখলাবান্ধালৈ গৈছিল তাক লৈ সৃষ্টি হৈছে ব্যাপক ৰহস্য। ইতিমধ্যে জোনমণিৰ মৃত্যুৰ তদন্তৰ বাবে অহা CBI দলটোৱে লখিমপুৰত তদন্ত প্ৰক্ৰিয়া সামৰি পুনৰ নগাঁৱলৈ ঘূৰি আহিছে। লখিমপুৰত CBI দলটোৱে ঘটনা সংক্ৰান্তত বহু ক্লু লাভ কৰিছে। এতিয়া লক্ষণীয় হ'ব কেন্দ্ৰীয় অপৰাধ অনুসন্ধান সংস্থাটোৱে কিমান সোনকালে জোনমণিৰ মৃত্যু তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে, কিয়নো ইতিমধ্যে CBI লাভ কৰিছে বহুতো ক্লু, জেৰা চলাইছিল বহুতোক, আৰু অতি সোনকালে পোহৰলৈ আহিব সকলোবোৰ তথ্য, এই আশ্বাস দিছিল CBI দলটোৱে। জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত বাৰে বাৰে উল্লেখ কৰিছিল কেইবাগৰাকী আৰক্ষী বিষয়াৰ নাম, কিন্তু এটা কথা লক্ষণীয় যে বৰ্তমান সময়ত এজাহাৰত নাম নাই লীনা দলেৰ। কিন্তু কিয়? SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈ হেতালি খেলিছে নেকি প্ৰশাসনে? আভাজ্যোতি ৰাভাই জনোৱা কথাবোৰ সম্পূৰ্ণ সত্য নে অসত্য, এই সমগ্ৰ ঘটনাটো এতিয়াও ৰহস্য হৈ আছে, কিয়নো এতিয়া সঁচা কথা ক'বলৈ জোনমণি ৰাভা আৰু নাই। গতিকে কোন সঁচা কোন মিছা সমগ্ৰবোৰ ঘটনা ৰহস্য হৈ আছে। সেয়েহে CBIয়ে অতি সোনকালেই উলিয়াব পাৰিবনে সকলোবোৰ দোষীক? ন্যায় দিব পাৰিবনে SI জোনমণি ৰাভাৰ মাতৃক? SI জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই মাতৃগৰাকীয়ে কান্দি কান্দি ভাঙি পৰিছে SI জোনমণি ৰাভাৰ বাবে, কিয়নো একমাত্ৰ কন্যাক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল, কিন্তু হঠাৎ এজাক ধুমুহাই সকলোবোৰ তছনছ কৰি পেলালে। কাঢ়ি লৈ গ'ল SI জোনমণি ৰাভাৰ মাতৃৰ বুকুৰ পৰা SI জোনমণি ৰাভাক। সেয়েহে দুৰ্ভগীয়া মাতৃগৰাকীয়ে কান্দোনত ভাঙি পৰিছে। এই সমগ্ৰবোৰ ঘটনা চোৱাৰ পিছত আপোনালোকে কি ক'ব? কোন সঁচা আৰু কোন মিছা? এয়া আত্মহত্যা নে দুৰ্ঘটনা, নে কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰিলে SI জোনমণি ৰাভাক? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।